ভাল লগাবোৰক প্ৰেমৰ নাম দিব পাৰি জানো? হয়, ভাল লাগে আপোনাক দেখিলে বুকুতে শিহৰণ জাগে, হৃদয়ৰ স্পন্দনবোৰ কাণত বাজিবলৈ ধৰে। এক অজানা অনুভৱে মোক আৱৰি ৰাখে। এয়াই বাৰু প্ৰেম নেকি? যদি এয়াই প্ৰেম, তেন্তে প্ৰেমত পৰিছোঁ মই আপোনাৰ। কিন্তু নীৰৱে, মিচিকীয়া হাঁহিটোৱে আপোনাৰ মোৰ বুকুত কি জোৱাৰ আনে আপুনি কল্পনাও কৰিব নোৱাৰে। কাৰোবাৰ হাঁহিটোৱে জানো কাৰোবাৰ বুকুত জোৱাৰ আনিব পাৰে? হয়, প্ৰশ্ন বহুত আছে, কিন্তু সকলোৰে উত্তৰ কেৱল আপুনি। অভিমানৰ টোপোলাটো এনেকৈয়ে ৰাখিম, কাৰোবাৰ অজান মৰমে ভাঙিবই অভিমানবোৰ। বিচাৰোঁ আপোনাক নিজৰ কৰিবলৈ, কিন্তু ভয় লাগেচোন নিজৰ কৰাৰ ভাৱনাৰে যদি হেৰুৱাই পেলোৱা আপোনাক। নিস্বাৰ্থ মৰমবোৰ মৰম হৈ থাকিবলৈ দিম, নিজৰ কৰাৰ হাবি আখেৰে আঁতৰি যাবলৈ দিব নোৱাৰোঁ আপোনাক। দূৰৰ পৰা চাই সুখী হ'ম আপোনাক, জোৰ কৰি জেদহে পূৰণ কৰিব পাৰি, ভাল পোৱা নহয়। উকা কাগজৰ মাজতেই থাকক লুকাই মোৰ ভাল পোৱাবোৰ, অপ্ৰাপ্তিৰ মাজতো ভাল পোৱা আছে।